আজি এই আম ঘৰৰে পকা আম আজি সেইকাৰণে কি বনাম আমৰ পকা আমেৰে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। তাৰপিছতে এনেকৈ চেনি দিছোঁ, চেনি দিব লাগিব, মিঠা হ'ব লাগিব। চেনি ভালকৈ গলি যোৱাকৈ এনেকৈ গলি যোৱাকৈ এনেকৈ লাইট থাকিব লাগিব। তাৰপিছত কি কৰিব লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। এনেকুৱা হৈ যাব। এনেকৈ শুকান হোৱাৰ পিছত আপুনি এতিয়া এই গ্ৰাইণ্ডাৰৰ বাতিটোত পানী ভৰাই দিব। তাৰপিছত গ্ৰাইণ্ডাৰৰ পৰা আপুনি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আমাৰ ৰেডি হৈ যাব। মই এতিয়া কি কৰোঁ চাই থাকক। এতিয়া এনেকৈ গ্ৰাইণ্ডাৰ বাচনটোত ভৰাই পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰা হেৰিখিনি ইয়াত কেৰাহীটোত ওলাই ল'লোঁ, লৈ তেনেকৈ অলপ পানী দিব লাগিব। এতিয়া পানী মিক্স কৰি দিব। এনেকৈ আমাৰ জুচ ৰেডি হ'ল। ঘৰতে বনোৱা পিয়ৰ জুচ। ঘৰৰে মেংগ আছিলে আৰু চেনি মিক্স কৰি এনেকৈ কিনা মেংগ মাজাৰ দৰে এনেকৈ ঘৰতে বনাব পাৰি। আৰু এইটো কিনা মাজাত কৰি বহুত ফ্ৰেছ হয়। আপোনালোকে বনাই খাবচোন, মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। বাই।